হাই ফ্ৰেণ্ডছ, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল বৈকুণ্ঠ এমজে আৰু মই পুনৰ আপোনালোকৰ মাজলৈ উভতি আহিছোঁ। তেনেহ'লে লেটছ গ' উইথ মি। চ' ফ্ৰেণ্ডছ, আপোনালোকৰ আগত মই প্ৰথমে ক'ব বিচাৰিছোঁ যে কিদৰে আপুনি জীৱনত সফল হ'ব বা সফল হোৱাৰ ক্ষেত্ৰত কিছু খুব সৰু সৰু কথা, যিবোৰ কথা খুব ডাঙৰ দৰ্শনৰ প্ৰয়োজন নহয়, বহুত ডাঙৰ কিবা লজিক, বহুত ডাঙৰ কিবা কিছুমান কথাৰ প্ৰয়োজন নহয়। সেই কথাবোৰ খুব সহজ সৰল কথা, যিবোৰ আমাৰ মনলৈ বহু ক্ষেত্ৰত আহে, কিন্তু আমি তাক এটা সংজ্ঞাবদ্ধ কৰিব নোৱাৰোঁ যে এইটো কাৰণে হৈছে বা এইটো কাৰণে প্ৰব্লেমটো হৈছে, সেইটো আমি সংজ্ঞাবদ্ধ কৰিব নোৱাৰোঁ একচুৱেলি। চ' এই ক্ষেত্ৰত মই আপোনালোকক ক'ব বিচাৰোঁ যে জীৱনত যদি সফল হ'ব বিচাৰে, সফল মানে এইটো নহয় যে আপুনি নিজৰ লগত কম্পিটিশ্যন কৰি যিটো সফল সেইটো, সেই সফলতাটোত আপুনি হয়তো কেতিয়াবা নিজৰ বিজনেছত আপুনি সফল হৈছে বা কেতিয়াবা আপুনি বিচৰা মতে চাকৰিটো পাইছে বা বিচৰা মতে কামবোৰ কৰিব পাৰিছে, সেই সফলতাটোৰ কথা মই ইয়াত কৈছোঁ। আৰু এইদৰে আপুনি যদিহে বৰ্তমানৰ যিটো স্থিতি তাক লৈ যদি আপুনি সুখী নহয় বা তাক যদি আপুনি আপগ্ৰেড কৰিব বিচাৰিছে, চ' সেই আপগ্ৰেড কৰিবৰ কাৰণে আপুনি যদি যাব বিচাৰে, তেতিয়াহ'লে সেইদৰে যোৱাৰ ক্ষেত্ৰত আপুনি কিছুমান ৰুল এণ্ড ৰেগুলেশ্যন আপুনি ফ'ল' কৰিব লাগিব। আৰু এনে ৰুল আৰু ৰেগুলেশ্যনৰ ভিতৰত একদম গুৰুত্বপূৰ্ণ হৈছে আপুনি কিছু বিশেষ ধৰণৰ মানুহৰ সংগ ল'ব লাগিব আৰু কিছু বিশেষ ধৰণৰ মানুহৰ পৰা আপুনি আঁতৰিব লাগিব। আৰু এইদৰে আপুনি জীৱনত সফল হ'বৰ কাৰণে, বিচৰা মতে সকলোবোৰ কাম কৰিবৰ কাৰণে আপুনি কিছু মানুহৰ সংগ ল'ব লাগিব আৰু কিছু মানুহৰ পৰা আপুনি আঁতৰিব লাগিব। মই আজি আপোনালোকক মানুহৰ কেইটামান ধৰণ কম, সেই ধৰণৰ মানুহৰ পৰা আপুনি যদি আঁতৰি আহে, তেতিয়াহ'লে আপোনাৰ যি সফলতাৰ জাৰ্ণি সেয়া আৰু খৰতকীয়া হ'ব। চ' ইয়াত মই ক'ব বিচাৰিছোঁ প্ৰথমে, যিবোৰ মানুহ অসুখী, সেই অসুখী মানুহৰ পৰা, আনহেপ্পী পিপল, তেওঁলোকৰ পৰা আপুনি আঁতৰি আহিব লাগিব। এই ক্ষেত্ৰত মই এইটো ক'ব বিচৰা নাই যে যিসকল অন কণ্ডিশ্যন দুখী হ'বলগীয়া হৈছে, যিসকল ডিপ্ৰেশ্যনত আছে, যিসকলৰ জীৱনত কিবা ঘোৰ অমানিশা নামি আহিছে, সেইসকলৰ মানুহৰ পৰা আপোনাক মই আঁতৰিবলৈ কোৱা নাই, কাৰণ সেইসকলৰ মাজৰে আমিও এজন। গতিকে সেই দুখ বা সেই অশান্তি প্ৰত্যেকৰ জীৱনলৈকে আহিব। মই আপোনালোকক যি ধৰণৰ মানুহৰ কথা ক'ব বিচাৰিছোঁ, সেই ধৰণৰ মানুহ কেনেকুৱা, যি মানুহে ভালতকৈ ভাল পৰিস্থিতিও যদি সেই মানুহৰ জীৱনত থাকে, তথাপিতো সেই মানুহ সুখী হ'ব নোৱাৰে। সেই মানুহে কোনো কাৰণতেই সুখী হ'ব নোৱাৰে, সুখী হ'ব নিবিচাৰে, যে তেওঁলোকে দুখী হৈ থকাটোকে এটা কমফৰ্ট জ'ন বুলি ভাবে, আৰু দুখী হৈ থাকিলেহে যেন তেওঁলোক বৰ্তি থাকিব পাৰিব। কেতিয়াবা যদি কিবা সুখ আহেও, সুখৰ কিবা যদি বন্যা নামি আহেও, জীৱনত ডাঙৰ এক সফলতা আহে, তথাপিতো তেওঁলোকে তাৰ মাজত সুখ বিচাৰিব নোৱাৰে আৰু তাৰ মাজত তেওঁলোকে সদায় দুখটোৱে বিচাৰিব। যিদৰে আপোনাক মই এটা সৰু এক্সাম্পল দিছোঁ, কিছুমান এনেকুৱা মানুহ আছে যিসকল মানুহে যদি 99টা সোণৰ মুদ্ৰা পায়, তেওঁলোক অসুখী হ'ব। কিয় সুখী হ'ব জানেনে? তেওঁলোকে বিচাৰিব, আৰে 100টা কিয় নাপালোঁ, 100টা কিয় নাপালোঁ, 100টা পাব লাগিছিলে, হয় দে বৰ বেয়া দিন আহিল দেই, 100টা পাব লাগিছিলে, 99টা পাইছোঁ, বৰ বেয়া কথা হ'ল, কি যে হ'ব মোৰ চেছ, এই ধৰণে নিগেটিভ চিন্তা কৰে। কিন্তু আপুনি যে 99টা সোণৰ মুদ্ৰা পাইছে, সেয়া কি কম? গতিকে এই ধৰণৰ অসুখী মানুহৰ পৰা, যিসকল অসুখী মানুহে সুখী হ'বই নাজানে, সুখী হোৱাৰ সুবিধা পালেও সুখী হ'ব নোৱাৰে, তেনে মানুহৰ পৰা আপুনি প্ৰথমতে আঁতৰিব লাগিব। আৰু দ্বিতীয় যি ধৰণৰ মানুহৰ কথা মই ইয়াত ক'বলৈ আগবাঢ়িছোঁ, সেয়া হৈছে কমপ্লেইনাৰ্ছ, যিসকলে সৰু সৰু কথাতে কমপ্লেইন কৰি থাকে, সেইসকল মানুহৰ পৰা আপুনি আঁতৰি আহিব লাগিব। যিসকল মানুহে ধৰক আপোনাৰ কিবা এটা যদি হয়, মইতো কৈছিলোঁ সেইকাৰণেতো এনেকুৱা হ'ল, এইটো তই যাব বিচাৰিছ, তই কি ফুৰিবলৈ যাবি, তই কি বাইক লৈ বহুত দূৰলৈ ফুৰিবলৈ যাবি, নাই এইবিলাক কৰি লাভ নাই, কি হ'ব তই এনেকৈ গ'লে, ক'ৰবাত যদি কিবা এটা হৈ যায়, তই কি ভাবিছ, তই কি মুম্বাইত তই কিবা কৰিবলৈ যাবি, কিবা এক্টিং কৰিবলৈ যাবি? মুম্বাইত এক্টিং কৰি কেইটা মানুহ হ'ব পাৰিছে, তাত গৈ পেলাই ভিক্ষা কৰিব লাগিব, ক'ত পাৰিবি? আজিকালি আমাৰ নিচিনা মানুহে নোৱাৰেতো। এইদৰে প্ৰতিটো ক্ষেত্ৰতে যাৰ পৰা কিছুমান নিগেটিভ কমেণ্ট সৃষ্টি হয়, আপুনি এক্সপেক্ট কৰা পজিটিভ, যিটোৱে আপোনাক পাৱাৰফুল কৰি পেলাব পাৰে, সেইটোৰ পৰিৱৰ্তে এই ধৰণৰ নিগেটিভ শুনিবলৈ পায়। সেইবোৰ যেনেকৈ ধৰক কেতিয়াবা কোনোবাই বিয়াত বহুত খুৱায়, তেতিয়া আকৌ ইমান খুৱাব লাগেনে, নোখোৱালে একোৱেই নোখোৱালে। চ' অলৱেজ কমপ্লেইন কৰিবলৈ বিচাৰি থাকে। চ' এই ধৰণৰ মানুহৰ পৰা আপুনি আঁতৰি থাকিব লাগিব। তাৰ পাছত আৰু কিছুমান মানুহ আছে যি বহুত জনা দেখুৱায়, মানে যিকোনো টপিকৰ ওপৰত তেওঁলোকে বহুত জনা দেখুৱায়। মানে ধৰক আপুনি কিবা নিউজ এটাৰ বিষয়ে আপুনি পাইছে, সেই নিউজটোৰ ক্ষেত্ৰত দেখিব যে সেই নিউজটো যদি নতুনকৈও আহিছে, তথাপিতো সেইসকলে সদায় ক'ব যে ৱাও, এইটো বিষয়ে এইটো মই জানিছিলোঁ, এইটো এনেকুৱা। চ' তেওঁলোকে এটা কমফৰ্ট জ'নৰ ভিতৰত থাকে যে, আৰু তেওঁলোকৰ এটা ইগ' থাকে, যিটো ইগ'ৰ ফলত তেওঁলোকে বেছি জানিবলৈও নিবিচাৰে, বা যদি দেখিছে যে নিজে ভবাটো বা নিজে যিটো জানিব বিচাৰিছে বা যিটো নিজে জানে, সেইটোতকৈ যদিহে দেখিছে এইটো বেলেগ ধৰণৰ এটা কথা বা এইটো মোৰ
জ্ঞানৰ বাহিৰত তেওঁলোকে সেইটো ভুল বুলিহে ক'ব, কিন্তু তথাপিতো কেতিয়াও স্বীকাৰ নকৰে যে মই জানিব লগা আছে। অৰ্থাৎ সেইসকল মানুহে সদায় যিটো নিজে ভাবিছে, নিজে জানে সেইটো বেষ্ট বুলি ভাবে, যিটো সদায় শুদ্ধ বুলি ভাবে। চ' এই ধৰণৰ মানুহৰ লগত যদি আপুনি সংস্পৰ্শত থাকে, তেতিয়াহ'লে আপুনি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত যথেষ্ট প্ৰব্লেমৰ সৃষ্টি হ'ব। কাৰণ আপুনি নতুনত্ব বা নতুন জ্ঞান বা নতুন ইনফৰ্মেশ্যন আপুনি কেতিয়াও জানিব, শুনিব নোৱাৰিব। তাৰ পাছত আৰু আছে কিছুমান যি লেজি পিপল, যিসকল এলেহুৱা। চ' এলেহুৱা বস্তুটো এটা খুব সুচৰা বস্তু, সুচৰি যায় এইটো বস্তু। গতিকে এনেকুৱা হয়, আমি নিজেও অনুভৱ কৰিছোঁ, যেতিয়া ধৰক মই স্কুলত মই যেতিয়া পৰীক্ষাৰ কাৰণে পঢ়ি আছোঁ, ধৰক মোৰ ভাইটি সেইদিনা পৰীক্ষা নাই বা তাৰ যেনিবা পৰীক্ষা বহুত দিন পিছত বা অলৰেডি পৰীক্ষা শেষ হৈছে, তেতিয়া সি ধুনীয়াকৈ যেতিয়া টিভিত চিৰিয়েল চাই থাকিব, ফেনৰ তলত বহি আৰামত শুই থাকিব, বা ৰাতিপুৱা যেতিয়া মই উঠিম 5টা বজাত পঢ়িবলৈ, আৰু যেতিয়া ভাইটিক মই দেখিম যে একে 9:30লৈকে বিন্দাছ শুই আছে, বাহিৰত বৰষুণ। চ' এই বস্তুটো যেতিয়া দেখিম, লগে লগে এনেকুৱা লাগিব যে এইটো ময়ো যদি পালোঁ হয়, এইটো যদি মোৰো এনেকৈ থাকিলেহে বেছি ভাল লাগিব। চ' এই কামটোত বেছি পৰিশ্ৰমৰ প্ৰয়োজন নহয়, খুব ইজিলি হৈ যায়, এইটো কৰিও ভাল লাগে, আৰামত থাকিব লাগে খালি। কিন্তু এই যিটো আৰামত থকা যিসকল মানুহ, তেওঁলোকৰ সংস্পৰ্শত থকাৰ লগে লগে আপোনাৰো মনত সেই এলাহ ভাৱটোৱে বেছিকৈ ক্ৰিয়া কৰিবলৈ ধৰিব। গতিকে এই ধৰণৰ মানুহৰ পৰা আপুনি আঁতৰি থাকিব লাগিব। আৰু এক ধৰণৰ মানুহ আছে, যি ধৰণৰ মানুহ আটাইতকৈ ভয়ংকৰ বুলি ক'ব লাগিব। সেইসকল আপুনি ধৰিব নোৱাৰে, সেইসকলক আপুনি ক'ব নোৱাৰিব, তেওঁলোক এটা বেলেগ ৰূপত থাকে, এটা বেলেগ পৰিচয়ৰে থাকে, আপোনাৰ আগত এক বেলেগ ধৰণৰ পৰিচয় বৰ্তাই ৰাখে। আপোনাক হয়তো শলাগিবও পাৰে, আপোনাক হয়তো প্ৰেইজ কৰিব পাৰে, আপোনাক হয়তো যথেষ্ট ধৰণে ভাল ভাল কথা ক'ব পাৰে, আপোনাৰ উন্নতিত মানে সুখী হোৱা দেখুৱাব পাৰে। কিন্তু সেইসকল মানুহে আপোনাৰ উন্নতি নিবিচাৰে, আপুনি আগুৱাই যোৱাটো, আপুনি সফল হোৱাটো সেইসকল মানুহে পেটৰ পৰা ভিতৰৰ পৰা নিবিচাৰে। গতিকে সেইসকল মানুহক আপুনি চিনিব নোৱাৰিব এইকাৰণে যে সেইসকল মানুহে আপোনাক খুব ধুনীয়াকৈ কথা ক'ব, আপোনাৰ আগত এটা বেলেগ পৰিচয় দাঙি ধৰিব। কিন্তু আপুনি চাব তেওঁলোকে মুখেৰে কোৱা কথা আৰু কামৰ মাজত সামঞ্জস্য আছেনে নাই। যদি আপুনি দেখা পায় যে আপুনি মুখেৰে কোৱা কথা আৰু কামৰ মাজত সামঞ্জস্য সেইসকল মানুহৰ মাজত বিচাৰি পোৱা নাই, মুখেৰে যিমানেই শলাগিছে কিন্তু আপোনাৰ উন্নতিৰ সময়ত শুভেচ্ছা জনাবলৈ অথবা আপোনাৰ উন্নতিত পজিটিভ কিবা এটা যদি পোৱা নাই, তেতিয়াহ'লে সেইসকল মানুহক আপুনি সেইদৰেই চিনি পাব আৰু সেইসকল মানুহৰ পৰা আপুনি আঁতৰি চলিব লাগিব। গতিকে বন্ধুসকল, মই আজি আপোনালোকক ক'লোঁ কিদৰে কিছু নিৰ্দিষ্ট প্ৰজাতিৰ মানুহৰ পৰা আঁতৰি থাকি জীৱনত আগবাঢ়ি যাব পাৰি। সেইসকল মানুহৰ সেই প্ৰকাৰখিনি ক'লোঁ। তেনে প্ৰকাৰৰ মানুহ যদি একবিধ প্ৰকাৰো যদি আপোনালোকৰ জীৱনত কোনোবা আছে, তেতিয়াহ'লে আপোনালোকে এভইড কৰক। আৰু এভইড মানে এনেকুৱা নহয় যে আপুনি কাট অফ কৰি দিলে, আপুনি মন মগজুৰ পৰা কানেকশ্যন ৰাখিব, আপুনি তেওঁলোকৰ কথা বা তেওঁলোকৰ সংস্পৰ্শক আপুনি কেতিয়াও, তেওঁলোকৰ এনাৰ্জি আপুনি কেতিয়াও মানে আপুনি এবজৰ্ব নকৰিব। তেতিয়া আপুনি আপোনাৰ সফলতাৰ দিশত আগবাঢ়ি যোৱাত যথেষ্ট সহায় হ'ব। আৰু মই এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ যে মই কিবা মটিভেশ্যনেল কোনোবা মানুহ নহয়। কেৱল মোৰ এটাই উদ্দেশ্য যে মোৰ যদি আজি কোনোবা বন্ধুৰ লগত আছে, বন্ধুৰ লগত যেতিয়া মই কথা পাতিম, এনেধৰণৰ কথাখিনি পাতিছোঁ, আমি এনেকুৱা ধৰণৰ যেতিয়া কথাখিনি পাতোঁ, সেই কথাখিনি যেনিবা মই আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। আৰু এইদৰে মই যিটো ভাবিছোঁ মনত যে এনেকুৱা কৰিব লাগে বা তেনেকুৱা কৰিব লাগে, বা যিখিনি মই নিজৰ লাইফত এপ্লাই কৰিছোঁ, সেই ধৰণৰ কথাখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে চাই আছে বৈকুণ্ঠ MJ ইউটিউব চেনেল, আৰু আপোনালোকে যদি মোৰ এই ভিডিঅ'বোৰ ভাল পাইছে, তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কাষৰ যিটো বেল আইকন আছে, ঘণ্টা বুটন আছে, সেইটো ক্লিক কৰিব। সেইটো ক্লিক কৰাৰ ফলত আপোনালোকৰ লাভ হ'ব এইটোৱেই যে মই যেতিয়া ভিডিঅ' আপলোড কৰিম, আপোনালোকে লগে লগে আপোনালোকৰ মোবাইলত ন'টিফিকেশ্যনত পাই যাব যে বৈকুণ্ঠ MJ নতুন ভিডিঅ' এটা আপলোড কৰিলে। গতিকে ফ্ৰেণ্ডছ, ধন্যবাদ। পুনৰ আহিম, পুনৰ লগ পাম আপোনালোকক এটা নতুন ভিডিঅ'ৰ সৈতে। গতিকে বাই বাই ফ্ৰেণ্ডছ।